বন্ধুসকল প্লে ষ্টৰত যিমানখিনি এপ আছে যে এইটো ডিমাণ্ড কৰে যে আপোনাৰ ফোনটো ৰেম বঢ়াই দিব, আপোনাৰ ফোনটো বুষ্ট কৰি দিব বা আপোনাৰ ফোনটো ক্লিন কৰি ৰাখিব। আমি এইবিলাক এপ ব্যৱহাৰ কৰিব নালাগে। এইবিলাক ব্যৱহাৰ কৰিলে আমাৰ ফোনটো এটা হেল্থত এটা বেয়া ইফেক্ট পৰে। আপুনি যিমানখিনি টেক ইউজাৰ্ছ আছে, ৰঞ্জিত হওক বা গৌৰৱ চৌধুৰী হওক, আপোনালোকে সিহঁতক সুধিব পাৰে যে কোনটো এপে আমাৰ ফোনটো ক্লিন কৰি ৰাখিব। সিহঁতৰ ৰিভিউ দেখি পেলাই আমি ফোনটো কিনিতো লওঁ, কিন্তু সিহঁতে নকয় যে আপোনাৰ ফোনটোত এইটো এপ ৰাখক, এইটো এপ ৰাখিলে আপোনালোকৰ ফোনটো ক্লিন হৈ থাকিব বা আপোনাৰ ফোনটো বুষ্ট হৈ যাব। আপোনালোকে এই ভিডিঅ'টো চাই থাকক, আৰু যদি ভাল পায় তেনেহ'লে আজিৰ পৰা এইবিলাক চুৱাইপ বা চি ক্লিনাৰ বা এনেকৈ কিবা ৰকেট টাইপ উৰি যায় যে এইবিলাক নাৰাখিব। আৰু অকণমান ভিডিঅ'টো চাউণ্ড কোৱালিটি কম হ'ব পাৰে, ক্ষমা কৰি। মই আপোনালোকে এক্সাম্পল এটা দিছোঁ। ধৰক এখন দোকান আছে, সেই দোকানখনত এজন কাষ্টমাৰ আহিছে আৰু কাষ্টমাৰজনে দোকানীজনক কৈছে যে তই কি লাগে। দোকানজন উঠি গৈ পেলাই সেই বস্তুটো আনি পেলাই দি দিছে কাষ্টমাৰজনক। আৰু এজন কাষ্টমাৰ আহিছে, কাষ্টমাৰজনে আকৌ এটা কিবা বেলেগ বস্তু বিচাৰিছে, আকৌ দোকানজনে উঠি গৈ পেলাই আনি পেলাই দি দিছে। চ' সন্ধিয়া সন্ধিয়া দোকানজনে এনেকুৱা লাগিলে যে এটা বা দুটা বস্তুৰ ডিমাণ্ড বহুত বেছি। চ' পিছদিনাখনৰ পৰা কি কৰিলে, এটা সৰু ৰেগত সেই ডিমাণ্ড থকা বস্তুকেইটা আনি পেলাই নিজৰ ওচৰত থৈ দিলে। চ' যেতিয়া কোনোবা এজন কাষ্টমাৰ আহে, সেই ডিমাণ্ড থকা বস্তুৰ ভিতৰত যদি লাগে তেনেহ'লে ওচৰতে থকা ছেল্ফটোপা ৰেকটোপা উলিয়াই পেলাই কাষ্টমাৰজনক দি দিয়ে। আকৌ এজন কোনোবা বেলেগ কাষ্টমাৰ আহিছে, আকৌ সেই ডিমাণ্ড থকা বস্তুৰ ভিতৰত যদি বিচাৰিছে তেনেহ'লে আকৌ কেজৰ পৰা উলিয়াই পেলাই দোকানীজনক কাষ্টমাৰজনক দি দিয়ে। আৰু বেলেগ এজন কাষ্টমাৰ আহিছে, মাজে মাজে উঠি যাবলগীয়া হয়, কিন্তু আগৰ দিনতকৈ আজিৰ দিনটোত বেছি উঠিবলগীয়া হোৱা নাই, আৰু তাৰ ফলত তেওঁৰ সময়ো বাচিছে আৰু তেওঁৰ এনাৰ্জিও কম খৰচ হৈছে। এতিয়া ধৰি লওক সেই দোকানখন হ'ল আপোনালোকৰ ফোনৰ ষ্ট'ৰেজ বা হাৰ্ড ড্ৰাইভ, কম্পিউটাৰৰ লগতো ৰিলেটেড কৰিব পাৰে। আৰু যোনটো সৰু কেছ হ'ল, সেই কেছটো হ'ল আপোনালোকৰ ফোনৰ ৰেম। আৰু যোনজন দোকানী হয়, সেই দোকানীজন হ'ল আপোনালোকৰ প্ৰচেছাৰ। আপোনালোকৰ প্ৰচেছাৰটোৱে কমচে কম কাম কৰিব লাগিব যদি আপোনালোকৰ ৰেমত সেই ডিমাণ্ড থকা এপ্লিকেশ্যনটো অলৰেডি ষ্ট'ৰ হৈ আছে। যদি আপুনি বাইকটো ক্লিন কৰি থাকে তেনেহ'লে সেই দোকানজন বাইকত উঠি পেলাই আকৌ ছেল্ফৰ পৰা আনি পেলাই দি দিবলগীয়া হৈ যায়। যদি ডিমাণ্ড থকা বস্তুটো যদি ওচৰতে থাকে তেনেহ'লে সেইটো কম সময়তে উলিয়াই পেলাই কাষ্টমাৰজনক দি দিব পাৰিব। আৰু এইখিনিতে সেই দোকানখনত এটা ল'ৰা আহিলে, ল'ৰাজনে ক'লে যে খুৰা মই আপোনালোকৰ দোকানত এতিয়া কাম কৰিম, মই পইচাও নলওঁ। তেতিয়া দোকানজনে ভাবিলে যে এইটো ফ্ৰী, পইচা নলয়, চ' ইয়াক হায়াৰ কৰি লওঁ। পিছদিনাখনৰ পৰা যেতিয়া দোকানীজনে সেই ৰেকটো আনি পেলাই নিজৰ ওচৰত থয়, ল'ৰাটোৱে আকৌ উঠাই গৈ পেলাই বেলেগ জেগাত থৈ দিয়ে। আকৌ যেতিয়া দোকানীজনে আনি পেলাই নিজৰ জেগাত থয়, আকৌ সেই ল'ৰাটোৱে উঠি গৈ পেলাই বেলেগ জেগাত থৈ দিয়ে। চ' মানুহজনৰ সময়ো খৰচ হৈছে আৰু এনাৰ্জিও লছ হৈছে। আৰু সেই ল'ৰাটো হ'ল আপোনালোকৰ ফোনত থকা চি ক্লিনাৰ। আপোনালোকৰ ফোনটোত যিমান চুৱাইপ কৰি থাকে বা যিমান চি ক্লিনাৰ ব্যৱহাৰ কৰি থাকে, আপোনালোকৰ প্ৰচেছাৰটোৱে সিমানেই সময় ল'ব সেই এপ্লিকেশ্যনটো আকৌ খুলিবলৈ। যেতিয়া আপোনালোকে যদি ৰেমত সেই এপটো বা সেই এপ্লিকেশ্যনটো অলৰেডি ষ্ট'ৰ হৈ আছে তেনেহ'লে ইমান সময় নালাগিব আপোনাৰ বস্তুটো উলিয়াই দিবলৈ। চ' মই এটা কথাই ক'ব বিচাৰোঁ, এক্সাম্পল যদি বুজি পাইছে তেনেহ'লে আজি এইবিলাক চি ক্লিনাৰ বা এইবিলাক ব্যৱহাৰ নকৰিব। আৰু আপোনালোকৰ ফোনটোৱে জানে যে আপুনি কোনটো এপ বেছি ব্যৱহাৰ কৰিছে বা কোনটো এপ কম ব্যৱহাৰ কৰিছে, সেই হিচাপে ফোনটোৱে নিজে এডজাষ্ট কৰি আপোনালোকৰ ফোনটো ক্লিন কৰি ৰাখে। আৰু আপোনালোকে এক্সট্ৰা এটা ফ্ৰী পোৱা এপ আনি পেলাই সেইটো ব্যৱহাৰ কৰিব নালাগে। আৰু এইখিনিতে এটা কথা আপোনালোকে জানি থোৱা ভাল যে এইবিলাক প্লে ষ্ট'ৰত যদি আপুনি চি ক্লিনাৰ বা ৰেম বুষ্টাৰ যদি মাৰে, তাত 1-2 বিলিয়ন ডাউনলোড হৈ থাকে। আৰু এইবিলাক ডাউনলোড কিয় হয় মই আপোনালোকক কৈছোঁ শুনক। আপোনালোকে যেতিয়া ফেচবুক, ইনষ্টাগ্ৰাম বা ইণ্টাৰনেট অন কৰে, তেতিয়া আপোনালোকৰ এটা এডভাৰটাইজমেণ্ট আহে যে আপোনাৰ ফোনটো শ্ল' হয় নেকি, আপোনাৰ ফোনটোৱে আপুনি অশান্তিত আছে নেকি, আপোনাৰ ফোনটো হেং মাৰে নেকি। তেতিয়া আপোনালোকেতো কয় হয় মোৰ ফোনটো হেং মাৰে আৰু মোৰ ফোনটো শ্ল' চলে। তো তেতিয়া সিহঁতে কয় যে এইটো লওক, এইটো আপোনাৰ চি ক্লিনাৰ আপোনাৰ ফোনটো ক্লিয়াৰ কৰি ৰাখিব, আপোনাৰ ফোনটো ৰেম বঢ়াই দিব, ফোনটো ফাষ্ট কাম কৰিব। চ' আপুনি সেই এপটো দেখি পেলাইতো আপুনি ডাউনলোড দিয়ে আৰু সেই ডাউনলোড দিয়াৰ ফলত আপোনালোকৰ ফোনটোৱে আহি পেলাই সেই ফ্ৰী থকা ল'ৰাটোৱে আহি পেলাই আপোনালোকৰ ফোনটো ক্লিন কৰি ৰাখে আৰু আপোনালোকৰ সময়ো খৰচ কৰে। তাৰ উপৰি আপোনালোকৰ বেটাৰীত এটা বেয়া ইফেক্টটো পেলায়।
ফলত ফোনটো বেয়া হোৱাৰ সম্ভাৱনা বেছি। এইখিনি আছিলে আজিৰ টপিকটোৰ ওপৰত। হয়তো অকণমান বুজি পাইছে আৰু নাপাবও পাৰে, আৰু যদি নাপায় তেনেহ'লে ক্ষমা কৰিব, কাৰণ মোৰ এইখিনি অকণমান বুজোতে সময় লাগিছে আৰু মোৰ বহুত কাট মাৰি বনাবলগীয়া হৈছে। চ' সেইকাৰণে ক্ষমা কৰিব। আৰু চেনেলটো যদি ভাল পাইছে বা আপুনি যদি নতুন আহিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যদি কিবা টপিকৰ ওপৰত বনাব লাগে তেনেহ'লে মোক ছাজেষ্ট কৰিব।